ভবা নাছিলোঁ যে মোৰ চাইকেলখন লগত এটা এনেকুৱা ঘটনা হ'ব। কথাটো আছিল আজি ৰাতিপুৱা মই এঠাইলৈ যাবলৈ দেখিলোঁ মোৰ চাইকেলৰ চকাটো এই লোহাডালত লাগি আছে। কিয়নো গম নাপাওঁ, তো মই ভাবিলোঁ ইয়াক ভাল কৰি আনা ভাল, যিহেতু কলেজৰ ক্লাছ হ'ব। তো এনেকৈ আহিলোঁ, আমাৰ এজন মোৰ বন্ধুকে নিব, তো সি খেলাই আছে গেম। তো ধুনীয়াকৈ এনেকৈ আৰু আমি যিহেতু এলেহুৱা মানুহ, তো এনেকৈ বাইকতে তুলি ল'লোঁ। তো আহি পালোঁ ধুনীয়াকৈ দোকান, আৰু দোকানখন হৈছে আমাৰ ওচৰতে। চাইপাত দি দিলোঁ তাক দি কিনে চাইপাত দি মই আহি গ'লোঁ ডাইৰেক্ট আৰু ট্ৰেক্টাৰত। তো ট্ৰেক্টাৰত আহি কিনে ধুনীয়াকৈ ইয়াতে ভৰাই আছে মাটি। তাৰপাছত আপোনালোকে ভিউটো চাব পাৰে, কি ধুনীয়া এটা ভিউ। আৰু গাইজ গৰমত ট্ৰেক্টাৰত কাম কৰা একদম ধেমালি। এইফালে চাব পাৰে কি অৱস্থা হৈ গৈছে আমাৰ চলিৰ। তো যি কি নহওক ধুনীয়াকৈ এতিয়া ট্ৰেক্টাৰখন মই লৈ আহিলোঁ। তো মাটি চাটি পেলাই কিনে এতিয়া ঘৰলৈ আমি যাই আছোঁ। তো তাৰপিছত এনেকৈ গা চা ধুই ওলালোঁ। মই শুই যাওঁ, আমাৰ চাই কিনে চাইকেলখন আনিব। তো চাইকেলখন ভাল কৰি লৈছোঁ আমাৰ বাবু কণ্ঠে। তো ধুনীয়াকৈ আহিলোঁ। তো আপোনালোকে চাব পাৰে এইফালে গেমৰ আড্ডা, কি ক'ব আৰু আপোনালোকে ইয়াৰ ভিউটো চাওক কি ধুনীয়া। তো ফাইনেলি মোৰ এনেকৈ চাইকেলখন হৈ গ'ল ঠিক। এতিয়া মই কলেজ চলেজ ধুনীয়াকৈ যাব পাৰিম। এবাৰ দি দিলোঁ মই এতিয়া ড্ৰাইভিং টেষ্ট। তো ড্ৰাইভিং ঠিকে আছে। তো এতিয়া মই পঢ়োঁ, আপোনালোকক লগ পাম নেক্সট।